ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰাজশ্ৰী অন্য এটি ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ মেছ'ৰ হল ভিডিঅ'। মই মেছ'ৰ পৰা কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ, আহিলে বাৰু আগতে দেখুওৱা হোৱা নাছিলে, ভাবিলোঁ আজি আপোনালোকক দেখাওঁ। মেছ' হৈছে এনেকুৱা এটা এপ য'ত ৰিচেলিং কৰি পইচা উপাৰ্জন কৰিব পাৰি, আৰু মোৰো প্ৰিয়, সকলোৰে প্ৰিয় মেছ'ৰ এপটো। এতিয়া মই দেখাওঁ আপোনালোকক মই কি লৈছিলোঁ। প্ৰথমে মই দেখাইছোঁ এটা পাৰ্চ। এই পাৰ্চটো মই লৈছিলোঁ। এইটো এইফালেও আছে চেইন চিষ্টেম এনেকুৱা, আৰু এইফালে এইটো এনেদৰে খুলিব পাৰি। এইটো চম্বুক লগোৱা আছে, আৰু এইফালে এনেকৈ থ'ব পাৰি। দুডাল চেইন আছে, এইটো এটা। আৰু 2 নম্বৰতে লৈছিলোঁ এডাল চেইন। এনেকুৱা মই 3ডাল লৈছিলোঁ, এডাল মোৰ কাৰণে আৰু দুডাল দুজনী মাৰ কাৰণে, শাহু মাৰ কাৰণে। মই এডালেই দেখাইছোঁ, এইডাল। আৰু এটা বস্তু লৈছিলোঁ মোৰ কাৰণে, জুৱেলাৰী চেট, এইডাল। আৰু ইয়াৰ লগত আছে ইয়াৰৰিংছ এইযোৰ। কেনেকুৱা লাগিছে বাৰু জনাবলৈ নাপাহৰিব। আৰু লৈছিলোঁ মই এখন বেড কভাৰ, ইয়াৰ লগত পিল্লো কভাৰো আছে। এইখন এনেদৰে এয়া মাজত এনেদৰে মানুহৰ ছবি আছে। সম্পূৰ্ণ খুলি নেদেখাওঁ বাৰু, ডাঙৰ হয়, খুলি দেখাবলৈ অসুবিধা হয়। আৰু এটা লৈছিলোঁ মই ফ্ৰিজত পৰা কাপোৰ, তাৰ লগতে ষ্টিকাৰো আহিছে বাৰু। বেছি দাম নহয়, খুব কম দাম। এইটো লৈছিলোঁ মই ফ্ৰিজত পৰা কভাৰ। আৰু ইয়াৰ লগত ষ্টিকাৰ আহিছিলে এইখন। মই লগোৱা নাই, লগাম আৰু এতিয়া মই লগোৱা নাই। আৰু বস্তু লৈছিলোঁ, সেইকেইটা গিফ্টত দিলোঁ, সেইকাৰণে দেখুওৱা নহ'ল বাৰু। আৰু এতিয়া এইকেইটাই দেখালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলৰ নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা কৈ থৈ দিওঁ যে মেছ'ৰ এনেকুৱা এটা এপ য'ত এটা ৰিজনেবল দামত বস্তুবোৰ পোৱা যায়, সেইকাৰণে ভাল লাগে, মোৰো প্ৰিয় আৰু সকলোৰে প্ৰিয়।